বিয়াৰ মাজতে বিয়াৰ ভিডিঅ' দি আৰু কিনো ৰেচিপি ভিডিঅ' আনিলোঁ হয়নে? নিশ্চয় তেনেকুৱাকৈ ভাবিছে সকলোৱে। আচলতে তেনেকুৱা কথা নহয়। এইটো আছিলে যিহেতু আমাৰ সকলোৱে জানে যে আমাৰ ঘৰত ফেমিলি বহুত সীমিত আৰু বিয়াৰ আগত এসাঁজ লগে ভাগে খোৱাটোতো মেণ্ডেটৰী হয় নে কি কয়। চ' সেয়াই আছিলে এসাঁজ ভাতৰ জুতি। সঁচাকৈ বহুত বেছি সুকীয়া আৰু বহুত আচলতে ভাল লগা এটা অনুভৱ জড়িত হৈ আছে। তাৰ কাৰণে অকণমান ক্লিপ এটা ৰাখি আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সেইকাৰণে এই ক্লিপটো লগাই দিছোঁ এইটো ব্লগত। চ' জানেই সকলোৱে আজিৰ ৰেচিপিটো কি হ'বলৈ গৈছে মই জনাই নিদিওঁ বাৰু এতিয়া, কাৰণ আপোনালোকে নিজেই চাই লওক কিহৰ ৰেচিপি। আৰু জানে সকলোৱে বনাব সেইটো মই জানো, কিন্তু আজিৰ বিশেষত্বটো এটা বিশেষ আছিলে, সেইকাৰণে দি দিছোঁ ক্লিপটো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু বলক তেনেহ'লে আপোনালোকে আগৰ নিচিনাকৈ এইটো ভিডিঅ' আকৌ মৰমেৰে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি ভাবিছোঁ আজি আপোনালোকক কিনো কেনেকৈ বনালোঁ ৰেচিপিটো কৈ নিদিওঁ, আপোনালোকে নিজে চাই লওক। চালে সকলোৱে বুজিটো পাবই, সেইকাৰণে মই কৈ দিয়া নাই। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। আৰু এয়া ইতিমধ্যে আপোনালোকে দেখিলে যে আজিৰ ৰেচিপিটো কি হ'বলৈ গৈ আছে। হয়, এয়া হৈছে ছাগলী মাংস। ছাগলী মাংস মোৰ বহুত বেছি প্ৰিয় এবিধ মাংস হয়। মই বহুত বেছি ভাল পাওঁ ছাগলী মাংস। চব মাংসতকৈ মই যদি বেছিকৈ কিবা ভাল পাওঁ সেইটো হৈছে ছাগলী মাংস। আৰু মোৰ নিচিনা বাৰু কোনে কোনে ভাল পায় আপোনালোকেও জনাবচোন দেই। মোৰ নিচিনা কোনোবা আছে নেকি এনেকুৱা মাটন লাভাৰ, আপোনালোকেও জনাব। পৰিমাণ অনুযায়ী হালধি, কেঁচা জলকীয়া দুটা ফালি দিছোঁ মই। কেঁচা জলকীয়া দিয়ে আপোনালোকে গুড়ি জলকীয়া দিয়ে, নহ'লে শুকান জলকীয়া, সেইটো চবৰে নিজা নিজা কথা, অপশ্যনেল হয়।
যোনে যেনেকুৱা হিচাপত ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে যে এইটো বেলেগ বেলেগ হিচাপে মানে কেঁচাটো দিলে বা হোৱা আঞ্জাত কেঁচা দিলে অকণমান ফ্লেভাৰটো বেলেগ আহে সেইটো হয় বাকীটো নিজৰ কথা যোনে যি হিচাপত যেনেকৈ বনাব বিচাৰে সেইটো আপোনালোকে জানেই বাৰু আৰু এয়া হৈছে অকণমান মিট মছলা মাংসৰ আঞ্জাত অকণমান মিট মছলাটো নিদিলে কিবা অকণমান আধৰুৱা টাইপৰ লাগে দিয়কচোন নে কি কয় আপোনালোকে অকণমান মিট মছলা গুড়ি দি দিছোঁ মন কৰিছে যদিতো গম পাইছে নিশ্চয় মই ইমান পৰি কিন্তু ইয়াত নিমখে দিয়া নাই এতিয়া মই পৰিমাণ হিচাপত নিমখ দি দিছোঁ ইয়াতে আমাৰ মাংসখিনি প্ৰায় সিজি আহিছে আৰু অকণমান পিছতে আৰু অকণমান সিজাই মেলি খাবলৈ মানে ভাতৰ লগত পৰিৱেশন কৰিবলৈ ৰেডি হৈ যাব আৰু আপোনালোকৰ লগত কথা পাতি ইতিমধ্যে মাংসৰ আঞ্জাত পানীও দি দিলোঁ সেইখিনি আৰু মোৰ লোৱাও নহ'ল আৰু লোৱা নাই যিহেতুনো কেনেকৈ দেখাওঁ এয়া মাংসৰ পানী দি ৰেডি হৈয়ে গ'ল আৰু অকণমান টাইম উতল খাবলৈ দিয়াৰ পিছত আমি গেছৰ ফ্লেমটো অফ কৰি দিম মাংস আমাৰ ৰেডি হৈ গ'ল এতিয়া পৰিৱেশন কৰাৰে কথা বিশেষ একো নাই আজিৰ এখন থলুৱা ডিছ এটা আছিলে মই লগাই দিম বাৰু ভিডিঅ'টোৰ শেষৰ ফালে মই লগাই দিম ক্লিপটো এইটোৱে আছিল আজিৰ ভিডিঅ'টি আৰু আপডেট দিয়াটোতো এটা মেণ্ডিটৰি দিয়কচোন যিহেতু বিয়াৰে ভিডিঅ' ভালে থাকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ দেই বাই